সকলো ভালে আছে। এতিয়া মই গধূলি চাহৰ লগত খাবলৈ কাৰণে বনাইছোঁ পুৰি আৰু আলু ভাজি বনাম। মানে আলু ভাজি নহয়, এইটো অলপ গ্ৰেভি টাইপৰ হ'ব। এয়া এতিয়া নেনা এফালে পুৰি বেলি আছে। बाबा तुम्हार की हल सुनो क्या कांदू कांदू कैसा बाबा बाबा जानी आओ बाबा जानी हल्ला वैसे हाही दिए ভাল সুধাচোন বাপৰে এফালে ভাত বহাই দিলা বহাই দিম সৰু সৰু ল'ৰা ছোৱালী আছে বাকি দিছোঁ। আৰু এনেকুৱা ভাত আপোনালোকে কুকাৰত বনাই খায় এনে ডেক্সিত মাৰ পচাই খায় কমেণ্টত জনাবচোন। গাইজ আমি কুকাৰ ভাত খাব নোৱাৰোঁ, আমাৰ ডেক্সি ভাতটো খায়ে ভাল লাগে। তুমি আলু ভাজি বহাই দিছা? আলু ভাজি বহাই দিছোঁ, পিঁয়াজ ৰঙা কৰিছোঁ। গধূলি মই এনে কিবা কিবি খাবলৈ মন যায়। এইফালে আমাৰ হায়া চকু পানী ওলাই মেলি ছোৱালীজনী কিবা কবা নি তুমি? কি কবা? এফালে বনাই আছে ন, হৈ আছে। গাইছ যদি বনাই এনেকৈ শ্বৰ্টকাট বনাব। লং কাট কৰিব গ'লে বহুত দেৰি লাগিব। এই সৰু সৰু গুলি বনা, এই গোল গোলকৈ বেল, কিন্তু খাই ভালে লাগে। এনেকুৱাও ভাল পাব খাই কিনে, তেনেকুৱাও খাই ভাল পাব। কিন্তু এইটো অলপ সহজ পদ্ধতিত হয় আৰু আপুনি ডাঙৰকৈ বেলি লওক আৰু কাটি দিয়ক ন, হয় নাই? হয়। এইফালে আমাৰ পিঁয়াজ ৰঙা হৈ গৈছে। এতিয়া মই দি দিম আলু। এতিয়া আলুখিনি একদম মিহি মিহি কাটি লৈছোঁ মই। চব আলু গ্ৰেভি ন, গ্ৰেভি হ'ব আৰু এইটো। আজান কি খাইছা? কি খাই? পুৰি খাইছা আৰু কি খাইছা? কি খাইছা? পুৰি আৰু জেলি। চাহ বনাইছা নেকি? মিলাই দিওঁ আৰু গাখীৰ চাখীৰ মিলাই দিয়া। এইবিলাক হৈ গ'ল পুৰি আৰু আলু গেলিকি বনোৱা। জ্বলাইছোঁ ন, টেষ্টি হৈছে, জ্বলা ভাল লাগে। कैसा है सब्जी? तीखा है ना? गाइस मैं बहुत जला के बनाइছোঁ আজি খাবলৈ কাৰণে। आज भाभी बसले भाभी रूम
হেল্ল' গাইজ, এতিয়া আমি ভাত খাব লৈছোঁ। বহুত দেৰি কথা পাতিলোঁ, এতিয়া ডাঙৰ বেটিয়ে যাব ওলাইছে, সেইকাৰণে আমি সোনকালে ভাতটো খাই লওঁ। আৰু ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। চবে খাই আছে ভাত। আমাৰ বেটিয়ে হাই কৰি